ঊনবিংশ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত যোৱাৰ সৌভাগ্য ঘটিলে। তাত আমি ভোজনালয়ত প্ৰৱেশ কৰিছিলোঁ। ভোজনালয়ত দেখিছে নহয় আপোনালোকে কিমান লম্বা যে লাইন। এই লাইন পাতিও মানুহে এসাঁজ ভাত খোৱা আনন্দই বেলেগ। গতিকে সমগ্ৰ দুখ কষ্ট পৰিহাৰ কৰি তেওঁলোকে ৰাতি নিশা শিবিৰত কটাবলৈও কুণ্ঠাবোধ কৰা নাই। অৱশ্যে কষ্ট নোহোৱা নহয়, কিন্তু সেই কষ্ট যেন ঈশ্বৰৰ আশীৰ্বাদ হিচাপে লৈ তাত কটোৱাৰ আনন্দই বেলেগ। এয়া দেখিছে সেৱা বাহিনীসকলৰ যিবিলাক আদৰ্শ সঁচাকৈ বৰ সুন্দৰ। তেওঁলোকে আজিৰ প্ৰজন্ম যদিও তেওঁলোকে যিটো ধৰ্মীয় ৰীতি নীতি শৃংখলতা অতি সুন্দৰভাৱে বজাই ৰাখিছে। নাম প্ৰসংগ কি সুন্দৰ এক পৰিৱেশ। এক সন্মুখৰ মূল গেটত আমি যেতিয়া প্ৰৱেশ কৰিছিলোঁ তেতিয়া আমাৰ এই দৃশ্য দেখিবলৈ সৌভাগ্য ঘটিছিলে। আৰু সমস্ত এই দৃশ্য যেতিয়া মই মোবাইলত ৰেকৰ্ডিং কৰি আছিলোঁ তেতিয়া আমাৰ শ্ৰীমতীৰ খঙত টিঙি তেলি হৈছিল। দেখিছে নহয় কেনেকুৱা ধৰণৰ ৰুদ্ৰৰূপ ধাৰণ কৰিছে। অৱশ্যে সেয়া ৰুদ্ৰৰূপ বুলি ক'লে ভুল হ'ব। অভিমানহে গেটৰ মাজলৈ সোমাই যাওঁতে যি লোকাৰণ্য হৈ পৰিছে। কোনফালেনো চাওঁ কোনো ধৰিবই পৰা নাই। ইমান সুন্দৰভাৱে এক গেট আনিছে বনাই। শাৰী পাতি আহি পেলাই মৌ ভোজনালয়ত প্ৰৱেশ কৰাৰ সুবিধা পালোঁ। এয়া দেখিছে ভাত দাইল কি সুন্দৰভাৱে এক দিয়াৰ পৰিৱেশ। গতিকে একেলগে কমেও 10,000 ভক্তই ইয়াত খোৱাৰ সুবিধা আছে আৰু কোনো বিশৃংখল নোহোৱাকৈ ইয়াত খোৱাৰ ব্যৱস্থা কৰিছে। পৰিৱেশটো দেখিছেনে আপোনালোকে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলে কিমান সুন্দৰ। খোৱাৰ অন্তত আমি ভাবিলোঁ বাণিজ্য মেলাৰ ফালেও এপাক মাৰোঁ, কিয়নো বাণিজ্য মেলাত বিভিন্ন ৰকমৰ বস্তু দেখিবলৈ পোৱা গৈছে। ইয়াত দেখিছে আপোনালোকে কিমান সুন্দৰভাৱে বিহুত বজোৱা বাদ্যযন্ত্ৰবিলাকো প্ৰদৰ্শনী হিচাপে ৰাখিছে। আৰু লোকে লোকাৰণ্য হৈ পৰিছে। ৰাতি 10 বাজিছে বুলি কোনো চিন কামেই নাই।